ফাৰ্ষ্ট অফ অল গুড আফটাৰনুন। এতিয়া টাইম হৈছে এৰাউণ্ড 12:30মান বাজিছে আৰু আজি মই বৰ্তমান আছোঁ আমাৰ অইল গেষ্ট হাউচ, আমাৰ মৰাণ অইল ইণ্ডিয়াৰ। চ' ইয়াতে অইলৰ গেষ্ট হাউচত মই বিশেষকৈ আহিছোঁ। ইয়াতে মই গম পালোঁ যে দিহিঙীয়া দাই হেৰি বনায়, মৌ পোহে। চ' মৌ কেনেকৈ পোহে বা কি কৰে গোটেইখিনি মই এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' বৰ্তমান এইখিনি দেখিছে খুব জেগাটো খুব ধুনীয়া। মই বৰ্তমান গেষ্ট হাউচত আছোঁ। চ' এয়া আমাৰ হৈছে দিহিঙীয়া দাই আমাৰ এই গেষ্ট হাউচতে কৰ্মৰত কৰি আছে। চ' আমাক দিহিঙীয়া দাই আজি দেখাব যে মৌ কেনেকৈ পোহে কি পোহে, বাকীখিনি দিহিঙীয়া দাই ক'ব। বলক। এয়া চাওক, এইটো মৌখিনি এইবিলাক ওপৰৰ চেম্বাৰ। ইয়াত মই এইটো নতুনকৈ বহুৱাই দিছিলোঁ, ফ্ৰেম দিবলৈ আছে, আজি ফ্ৰেম লগাম। তাৰপিছত তাৰ তলৰটোত মাজৰ চেম্বাৰটোত ৰস আছে, তলৰ চেম্বাৰটোত সিহঁতৰ পোৱালি আছে, ৰাণী আছে, এইখিনি থাকে। এতিয়া ৰাণীটো তলত আছে। এতিয়া এইখিনি ধোঁৱা দি দিছোঁ, অকণমান আঁতৰি দিব। তাৰপাছত আমি মাজৰ চেম্বাৰটোৰ পৰা ৰস উলিয়াম। এইটো দাঙি পেলাই আঁতৰাই দিলোঁ। এতিয়া চাওক, ধোঁৱা দিয়াৰ লগে লগে অলপ আঁতৰি দিছে। এই চাকবোৰত ৰস সোমাই আছে এইবিলাকত, এইখিনি এতিয়া জোকাৰি দিলে আঁতৰি যাব। এইটো আপোনাৰ এই হেৰিটো এই চাক কেইখন? 8খন। এটা চেম্বাৰত 8খন থাকে। 8খন থাকে ন? ইয়াৰ ভিতৰতে ৰসবিলাক সোমাই আছে? অঁ, ইয়াৰ ভিতৰতে ৰসবিলাক সোমাই আছে। এইখিনি কৰা কিমান দিনমান হ'ল? এইখিনি ৰসবোৰ সিহঁতৰ হৈ গ'ল 15 দিনমান। মই আগতে উলিয়াব লাগিছিল, হয়, কিন্তু অকণমান লেট হ'ল। লেট হ'ল। ধোঁৱা অকণমান দিব লাগিব। ছাৰ অকণমান ইফালে গৈ দিয়ক, ফুটিবও পাৰে। অঁ, ফুটিব পাৰে ন মাজে মাজে? অঁ, ধোঁৱাটো কমি গ'লে অকণমান দিগদাৰী কৰে। আচ্ছা, অঁ, এই ধোঁৱাটো সেইকাৰণে দিয়ে মানে? অঁ, সেইকাৰণে ধোঁৱাটো দিব লগা হয়। এইটো ধোঁৱাটো দি দিলে মানে এতিয়া পলাই যাব? আঁতৰি দিয়ে এতিয়া। আপোনাক এটাও নাই কামোৰা নেকি? এতিয়ালৈকে নাই কামোৰা। বাকীবিলাক মাইকী, ক'লাটো মতা? অঁ, ক'লাটো মতা। কালেকশ্যনটো মাইকীয়ে কৰে? কালেকশ্যনটো মাইকীখিনিয়ে কৰে। এইটো মতা মৌ, এইটো এই ক'লাবিলাক মতা মৌ। চ' আপুনি ক'লে প্ৰায় 15-20 দিন লাগে আৰু? অঁ, 15-20 দিন একবাৰ হওঁতে। এতিয়া আকৌ যে নেক্সট টাইম কৰিব, নেক্সট টাইম তেওঁলোকে নিজে আহি ল'বহি নেকি? নেক্সট টাইম চাকবোৰ থাকি যাব নহয়, নাভাগে। আচ্ছা, চাকবিলাক থাকি যাব? অঁ, সেই চাকখিনিতে ৰস আকৌ ভৰাব। এই মানে এই যিখিনি আছে সিহঁতে বনাব? অঁ, আৰু ইহঁতৰ নতুন প্ৰজন্ম আকৌ কেনেকৈ হয়? নতুন প্ৰজন্মৰ তলত পোৱালি আছে, এই ডাঙৰ চেম্বাৰটোত সিহঁতৰ পোৱালি ওলায়। তাত কণী পাৰে নেকি? তাত কণী পাৰে। আচ্ছা, তাত ৰাণী থাকে তাৰমানে। আচ্ছা, আপুনি ফাৰ্ষ্ট যেতিয়া ষ্টাৰ্ট কৰিছিলে, হয় কওক। তেতিয়া ৰাণীজনী ক'ৰ পৰা আনিছিলে? তেতিয়া মই এইবাৰ ধৰি আনিছিলোঁ, মোৰ লগৰ এজনে দেখুৱাই দিছিলে, এঠাইত আছিলে। মোনা এটাত ভৰাই আনি ইয়াত বাকচটোত ঢালি দিলোঁ। এইকেইটা এই তাত মেচিনটো আছে, আমি তালৈ লৈ যাওঁ। আচ্ছা, ত' নেক্সট আমিও প্লেনিং কৰিম, হয় নাই? অঁ, নেক্সট আমিও প্লেনিং কৰিম। বক্স বনাই দিম। পাৰিব, একো দিগদাৰি নাই। নাই, তেওঁ নিজে এটা খুব ধুনীয়া মেচিন তৈয়াৰ কৰি ওলাইছে, আপোনালোকে দেখিছে। এইটো কাৰেণ্টত চলাই মেচিনটো, আৰু এইটো ছেল্ফ মেড, নিজে বনাইছে। মেচিনটো ঘূৰিব, চাকখন ইয়াত ভৰাই দিয়ে ন? চাকখন ইয়াত ভৰাই দিয়ে আৰু পূৰা স্পীডত ঘূৰে। ফিজিক্সত পাইছিলোঁ, যোনটো ফিজিক্সত পাইছে, চেণ্ট্ৰিফিউগেল ফ'ৰ্চ, সেইটোৱে ইউজ হৈ আছে। এতিয়া চাকবোৰৰ আপুনি মটৰ চটৰবিলাক ক'ৰ পৰা কিনি আনিলে? এইবিলাক মটৰটো এইটো ইলেক্ট্ৰনিক্সৰ দোকানবিলাকত পোৱা যায়। দোকানৰ পৰা মটৰ আনি আপুনি নিজে ছেটআপটো বনাইছে? সৰু চাইজৰ 12 ভল্টৰ মটৰ এটা ইয়াত ফিট কৰি পেলাই, এইডাল চাইকেলত থাকে যে ফ্ৰক গাৰ্ডডাল কাটি পেলাই মটৰটোৰ লগত পুলি এটা দি সংযোগ কৰিছে। এইটো আপোনাৰ বনাওঁতে কিমানমান খৰচা আহিছে? এইটো 1000 টকামান পৰিলে, গোটেই বস্তুখিনি কিনা মেলা। আপোনালোকে দেখিছে, একদম খুব কম খৰচাতে এই গোটেই ছেটআপটো বনাই কিনে তেওঁ ৰেডি কৰিছে। প্ৰায় 1000 টকাতে এই ছেটআপটো বনাইছে। আৰু আমাৰ যোনটো ফিজিক্সত কোৱা যায় যে চেণ্ট্ৰিফিউগেল ফ'ৰ্চ, সেইটো প্ৰিন্সিপালতে মটৰ এটা তেওঁ কিনি আনিছে, আৰু বাকীটো গোটেই নিজে বনাইছে। আৰু আমাক মৌখিনি অলৰেডি দেখাইছে। এয়া মৌখিনি পূৰা ধুনীয়াকৈ উলিয়াইছে, একদম দেখিছে আপোনালোকে, পূৰা ধুনীয়াকৈ ওলাই আছে। এই বাকলিবোৰ গুচাই নল'লে তাৰমানে ৰসটো নোলাব। সেইটো কাৰণে এইবিলাক কাটি ল'ব লাগে, ইয়াত ভৰাব লাগিব। আচ্ছা, চাকখন এনেকৈ ভৰাব লাগিব? অঁ, দুখন সোমাব লাগিব ইয়াত, তেতিয়া ৱেটটো মিলি থাকিব তাৰমানে। বঢ়িয়াকৈ এতিয়া গাইজ দেখিছে আপোনালোকে, 2খন চাক ৰেডি হৈ গৈছে। এখন চাক দিলে প্ৰব্লেমটো হয় যে যোনটো এটা চাইডে হিলিব মেচিনটো খুব। চ' এতিয়া এখন চাক অলৰেডি ভৰাই থৈছে, আৰু এতিয়া ইখন চাক অলৰেডি কাটি মেলি ৰেডি কৰিছে। চ' এতিয়া এইটো ঘূৰাব, ঘূৰোৱাৰ লগে লগে মৌখিনি ওলাই পৰিব। আৰু তাৰপিছত চাককেইখন আকৌ লাহে লাহে দিব লাগে।
মেচিনটো অলৰেডি আৰম্ভ হ'ল লাহে লাহে মেচিনটো ফাষ্ট কৰি গৈছে এটা ছাইডৰটো ৰসটো ওলাইছে তো আমাক এতিয়া উল্টা ফাটে কৰি কিনে আকৌ ঘূৰাব এইটো চক সেয়া অলৰেডি য়েছ ওলাই গুচি গ'ল এই ৰসটো ওলাই গ'ল এতিয়া এইফালতো যাব এইফালতো ওলাব সেইটো তলত পৰিছে অলপ অলপকৈ এয়া ৰস ওলালে এয়া ফাৰ্ষ্ট ৰস ওলাইছে লাহে 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 আহি আছে এই দাদাইও একদম দূৰত ৰখি ৰখি আহি কিনে ৰখি আছে আমাৰ ইয়াতে আমাৰ গেষ্ট হাউচতে চিকিউৰিটি কৰে চ' কিবা সুধিব নেকি আপোনাৰ সুধিব আছে নেকি কিবা জানিব মন আছে মোৰ বিষয়ে বাৰু জানিবলগীয়া একো তেনেকুৱা নাই ময়ো সৰু সুৰাকৈ ময়ো পালনে আচ্ছা আপুনি ক'ব পাৰে মোৰ অলপমান অভিজ্ঞতা আছে মোৰ বিষয়ে মোৰো আছে অভিজ্ঞতা মোৰ বৰ্তমান দুমাহ আছে এতিয়ালৈকে আচ্ছা বৰ্তমান মই দুমাহ এই পুহি আছোঁ ডাঙৰেই বাৰু আচ্ছা সদ্যহতে কি হ'ল এই ছেটআপটো কেনেকুৱা আপোনাৰটো মোৰ বাৰু এতিয়ালৈ বৰ্তমান মই মেচিন ব্যৱহাৰ কৰা নাই মতে মই ধৰক হাতেৰে যিটো চাকটো কাটি কিনে ডাইৰেক্ট মই চেপা ব্যৱস্থা কৰি আছোঁ চাকটো বেয়া হৈ নাযায় চাকটোতো বেয়া হৈ যায় এবাৰেই ইউজ হয় আকৌ নতুনকৈ যদি যেতিয়া আপোনাৰ পাতিব তেতিয়াহ'লে আজি আপোনাৰ ভিডিঅ'টো দি আপোনাৰ উপকৃত হৈছে যে আপুনি মেচিনটো কথা হয় নিশ্চয় মই ভাবি আছোঁ নতুনকৈ ময়ো মেচিনতে এনেকৈ মোৰ ৰসটো উলিয়াম বুলি মই ভাবি আছোঁ তেতিয়া খুব কম সময়ত আমি মৌ কালেক্ট কৰিব পাৰিম আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম কিয়নো দাদাই আৰু অলৰেডি কৈছে আমি অলৰেডি 2খন চাক উলিয়াইছোঁ ইমানখিনিয়ে মৌ ওলাইছে কিন্তু আমাৰ যিহেতু সময়টো অলপ কম অলৰেডি আমাৰ এতিয়া এটা ড'জ হৈছে আৰু পেচেণ্টটো আহি ৰখি আছেহি গতিকে মই হস্পিটেললৈ যাব লাগে এজন ইমাৰ্জেঞ্চি পেচেণ্ট আহিছে নহ'লে মই গোটেইখিনি উলিয়াই মেলি আপোনালোকক দেখালোহেঁতেন যে মৌ কিমান কালেক্ট হৈছে এয়া আমাৰ উলিয়াইছোঁ এতিয়া দিহিঙীয়া দাই ৰিকুৱেষ্ট কৰিছে যে অলপ ভিডিঅ'টো বনালোঁ যেতিয়া অলপ টেষ্টটো কৰি যাওক হৈ যাব চ' এতিয়া টেষ্ট কৰি কিনে মই কৈ আছোঁ ফাৰ্ষ্ট টেষ্টিংটো কৰি লওঁ প্ৰথমে দিহিঙীয়া দাক ধন্যবাদ জনাইছোঁ যে তেওঁ আমাক অলপ টেষ্টটো কৰাই পঠাইছে চ' এতিয়া খাই কিনে অলপ কম কেনেকুৱা লাগে বহুত ধুনীয়া একদম থিকনেছো বঢ়িয়া একদম পিয়ৰ হনি বুলি খালেই গম পায় আৰু গোন্ধও আছে ধুনীয়া স্মেল অলৰেডি কৈছোঁৱে যে আমি এইখিনি অলপ টেষ্টিং কৰিলোঁ ভাল লাগিলে খুব খাবলৈ আৰু দিহিঙীয়া দাক ধন্যবাদ জনাইছোঁ যে তেওঁ এইখিনি আমাক অলপ টেষ্ট কৰি পঠালে আৰু একদম খাই কিনে তুমি নিজে গম পাইছা হিমজিত যে এইটো কোৱালিটিটো তুমি আপোনালোকে খালেই গম পাব অৰিজিনেল হনি কেনেকুৱা হয় আৰু ডাবৰ কোম্পানীৰ হানি খালে কেনেকুৱা লাগে চ' লাষ্টত মই এতিয়া দিহিঙীয়া দাক এটা ৰিকুৱেষ্ট কৰিম যে হানিৰ উপকাৰিতাটো আমি এনে কোৱা শুনা গাঁৱলীয়া আমাৰ ভাষাত আমি কি কি কামত ইউজ কৰোঁ গাঁৱলীয়া ভাষাত সৰু ল'ৰা ছোৱালী যেতিয়া কাহৰ কাৰণে ভাল তাৰপিছত কেঁচুৱা ল'ৰাবিলাকৰ জিভা ভেঁকুৰে যেতিয়া জিভা ভেঁকুৰিলে তেতিয়া সেই য'ত জিভা ভেঁকুৰে তাত অলপ পুৰণি হ'লে ভাল পুৰণি মৌজোল লগাই পেলাই চফা কৰে বুলি কোৱা শুনো তাৰপাছত আকৌ এতিয়া কিছুমান মানুহৰ মুখত কোৱা শুনো হাৰ্টৰ কাৰণে ভাল ব্ৰেইনৰ কাৰণে ভাল তেজৰ কাৰণে ভাল স্কিনৰ কাৰণে ভাল এইখিনিয়ে কোৱা শুনিছোঁ আৰু হয়তো কিমানখিনি সত্য হয়তো আমি সিমানখিনি ধৰিব নোৱাৰিম বিজ্ঞানেহে জানিব আচ্ছা দিহিঙীয়া দা লাষ্ট আপোনাক এটা বস্তু সুধি যাওঁ যিহেতু ভিডিঅ'টো অলৰেডি সামৰণি মাৰিছোঁ আপুনি এনেকৈ যোনটো চেল কৰে বা বিক্ৰী কৰে আপুনি কেনেকৈ কি ৰেটত বিক্ৰী কৰে বা মৰাণৰ ওচৰৰ পাজৰে যদি কোনোবাই আপোনাৰ এই ব্লগটো চাই আছে তেওঁলোকে আপোনাক অৰ্ডাৰ কৰিব হ'লে মানে কি ৰেটত লয় সেইখিনি আপোনাক অলপ শ্বেয়াৰ কৰি দিব আমি ৰেটটো লওঁ 750 গ্ৰাম ধৰা বটলটো যিটো 3 পোৱা ধৰা বটলটো সেইটোত ওজনত 1 কেজি হয় সেইটো 400 টকা Don't make us who we are. So I'll dream until I make it real, and all I see is stars.